মই যে এইটো দিন আহিব ইমান এটা বেয়া খবৰ আহিব ৰাতিপুৱা ৰাতিপুৱা মই ভবা নাছিলোঁ Hey guys, what's up and welcome back to my YouTube channel. भवा नाছিলোঁ এনেকুৱা দিন আহিব বুলি unexpected अबे साले तभी মই যে এইটো দিন আহিব ইমান এটা বেয়া খবৰ আহিব ৰাতিপুৱা ৰাতিপুৱা মই ভবা নাছিলোঁ ৰাতিপুৱা উঠি একেবাৰে এটা বেড নিউজ আৰু আপোনালোকক কওঁ টোপনিৰ পৰা উঠিলোঁ টোপনিৰ পৰা উঠি পেলাই এটা এনেকুৱা এটা নিউজ পালোঁ না মানে মই এই পৃথিৱীত থাকিব মন নাই আৰু এতিয়া বাঢ়িছে 9টা আৰু যাব লাগে স্কুল এই বেয়া খবৰটো স্কুলৰে বেয়া খবৰ স্কুলত এনেকুৱা এটা বেয়া খবৰ আহিছে মানে মই খবৰ আছিলোঁ জীৱনত এতিয়া স্কুল গ'লেহে ডাইৰেক্ট গম পাম কি এই বেয়া খবৰ তেওঁলোকক ইউনিফৰ্মটো পিন্ধি লওক স্কুলত যাওঁ কি এই বেয়া খবৰ জানি লওক খবৰ আছিলোঁ চাই নাপাই গ'লে काट ओवर एक्टिंग के वजह रेडी हो गलो एकदम यूनिफॉर्म पिन देखिने एकदम स्कूलर यूनिफॉर्म और स्कूल যাব লাগে আর तमाम বৰষুণ দি আছে আজি এটা কেনেকে দাও হইতো সাথে দিছুন তেজি টেক্স মাৰিতে ছাতা দিছে এটা বুঢ়া মানুহ ছাতা লৈ কিনে স্কুলত যাব লাগিব আৰু মেইন কথা আজি স্কুলত খস্কাৰি যাব লাগিব হে মানে মোৰ যে কেতিয়া আছিল আপোনালোকে গমে পাইছে বেয়া হৈছে ঠিক কৰে নাই আৰু এটা ছাতিৰ তলত আৰু ৰাতি 10 টাকা দিছিল টেম্পুৰ ভাড়া কিন্তু ৰাতি বিস্কুট খাইছো খস্কাৰি যাব লাগিব বলা আৰু আপোনালোকক মই কোৱা নাছিলোঁ আজি লাষ্ট ডে কিয় দুখৰ খবৰটো কি জানেনে দুখৰ খবৰটো আজি মই আপোনালোকক কম কিহৰ কাৰণে দুখ আজি স্কুলত হৈছে লাষ্ট দিন আৰু দুদিন পিছত পৰীক্ষা আৰু স্কুল বন্ধ হ'ব গতিকে একেবাৰে স্কুল আহিব নোৱাৰিম ডাইৰেক্ট ছেকেণ্ড ইয়াৰত আহিব পাৰিম সেইকাৰণে আজি স্কুলত লাষ্ট দিন আজি আহিছোঁ বহুত দুখ লাগিব বন্ধুবিলাকক এৰি যাম বহুত দুখ তো স্কুলত যাই কিনে চব বন্ধুক লগ কৰি আছোঁ আৰু ভাল লাগিব আজি লাষ্ট দিন স্কুলত ইমান দিন পঢ়িলোঁ স্কুলত কিতাপ পঢ়িলোঁ হেৰি কৰিলোঁ আজি যাব দিছে বন্ধু এক কাম কৰি এখন ই ৰিক্সা কিনি পেলাই ই ৰিক্সাই ভাড়া মাৰোঁ নেকি 2 টকা ইনকাম কৰিব পাৰিম যিহেতুকে স্কুল বন্ধ পঢ়া শুনা কৰি আজিকালি কোনো লাভ নাই চাকৰি চাকৰি একেবাৰে নাপায় গতিকে এখন ই ৰিক্সা কিনো আৰু ধুনীয়াকৈ ভাড়া মাৰি মানে ছোৱালীবিলাকত আহিব না তো ছোৱালীও প্ৰথম ভাড়াও মাৰিম দুইফালে পুলিচে দন নিজান बड़ी अच्छी बात कही आप স্কুলত যিহেতুকে একদম পুৰা লাষ্ট দিনাৰ কাৰণে বহুত দুখ লাগি আছে ভাইবাকে না কল নুশুনে আৰু ইয়াক লৈ যাওঁ নেকি ঘৰতে বুদ্ধ ভাল পাইছিলোঁ ভাইটোকতো দেখা নাপাম কিন্তু I love you. Soalnya itu mau kagak baik, udah kagak ভাল পাম আজি তোমার দিয়ে তা তোমার দিয়ে সালা ক্যামেরার ভাল করে ভাই লাস্ট করা যিহেতুকে আজি স্কুলত একেবাৰে লাষ্ট দিন এই বেলুনটো কি হৈছে গম পাইছে আজি স্কুলত নতুনকৈ ষ্টুডেণ্ট আহিব মানে সৰু ল'ৰা ছোৱালী আহিব আজি আমি মানে স্বাগতম জনাম সেইকাৰণে আজি স্কুলত আহিছোঁ লাষ্ট দিন আৰু দেখুৱাম লাষ্ট দিনা আমি কি কৰোঁ আৰু खत्म गया এইখনে আমাৰ স্কুল কোনে নাহাঁহিব দিয়ক যদি হাঁহে বম মাৰিম কিন্তু সৰু হ'ব পাৰে কিন্তু শিক্ষা ডাঙৰ আমাৰ স্কুলৰ समझ रहे हो প্ৰথম বাবুতে আহি পালো তোমাৰ নামটো কি প্ৰিয় মিত্ৰ আহি কিনে পুৰা ঘৰত বহিছে ঘৰত হ'লে মই দিয়া ৰেডি কৰা গাড়ীখন ৰেডি ড্ৰুন 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 পুৰা ৰেডি ড্ৰুন ড্ৰুন এয়া বঢ়িয়া চলাইছে এইবাৰ মই চলাম যিহেতুকে ময়ো মোৰ মাৰ কাৰণে সৰু তো প্ৰত্যেক মাকৰ কাৰণে প্ৰত্যেক ল'ৰা ছোৱালী সৰু গতিকে ময়ো চলাম ভাঙি যাব নেকি এখন अबे साले तभी আজি পৰা বাই বাই দিম মানে বাই বাই নহয় আৰু ছেকেণ্ড ইয়াৰত যদি পাছ কৰোঁ ভগৱানে যদি ইয়াতে আহিম আৰু অকণমান পিছত ছাৰহঁত আহিব ধুনীয়াকৈ দেখুৱাম যিহেতুকে আৰু আপোনালোকে নাহাঁহিব দিয়ক সৰু স্কুল বুলি একচুৱেলি স্কুল সৰু ডাঙৰ নাই শিক্ষাটো হ'লেই হ'ল এইটোৱে আমাৰ স্কুল বা আৰু এইফালে বাবুহঁতে আহি পুৰা খেলি আছে বাবু কেনে আজি পুৰা গাড়ী চলাব না উঠা গাড়ী উঠা পুৰা হাঁহি আজি সৰু ছোৱালী হ'ব লাগিব একদম এইফালে মানুহে এইফালে কি মানে ইহঁতে চালা কিয় ফাটালি মোৰ বেলুন কিয় ফাটালি মোৰ বেলুন নহয় কিয় ফাটালি মোৰ বেলুন ইমান দিন পঢ়িলোঁ ইমান দিন লিখিলোঁ হয় না আজি বুকত একদম হাত মাৰি থৈছে না আজি লাষ্ট দিন হা কলেজ যাম ইমান দিন পঢ়িলোঁ আজি আৰু ঘৰত যাই কি কৰিম এইটো বহুত দুখ লাগি আছে যে আমাৰ মৰমৰ স্কুলখন ভাই দুখ লাগি আছে মোৰ বান্ধৱী
বান্ধৱীবিলাক আজি লগ পাম আৰু হয় ৰাখা কি হয় লাষ্টৰে বাই 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 লগ পাম আৰু ভাল পেলাই দিয়া স্কুলৰ আজি লাষ্ট দিন মানে ফাৰ্ষ্ট ইয়াৰ তাৰপিছত যেতিয়া ছেকেণ্ড ইয়াৰ পাছ কৰি আৰু আহিম না ছাৰ আৰু আহিছে প্ৰিন্সিপাল ছাৰ আৰু ছাৰ বহুত দুখ লাগিছে আপোনাক এৰি যাম আজি আৰু আহিবা না আহিম ছাৰ আহিম আৰু নতুন এডমিশ্যন চলি আছে যদিহে আপোনালোকে এডমিশ্যন ল'ব পাৰে খুব সেশনটো কেনেকুৱা লাগিল বহুত ভাল লাগিছে ষ্টাৰ্টৰ পৰা আজিলৈকে বহুত ভাল লাগিছে আৰু ভাল লাগিব আমাৰ টিচাৰবিলাকক ভাল লাগিছে গুড আৰু কোনোবা যদি এডমিশ্যন ল'ব খোজা সৰু সৰু ভাই ভণ্টি তেনেহ'লে ডিছক্ৰিপশ্যনত ছাৰৰ নাম্বাৰ থাকিব আপোনালোকে গৈ কণ্টেক্ট কৰিব পাৰিব একদম ভাল স্কুল হয় মই পঢ়িছোঁ নিজে আপোনালোকে গম পায় আৰু নাম হৈছে অভয়পুৰী চিনিয়ৰ ছেকেণ্ডাৰী আৰু লগ পাম আৰু কেতিয়াবা ঠিক আছে আশীৰ্বাদ কৰিব ঠিক আছে ফোন কৰি তাতে যাই কিনে ফাটামিটো হা মনে মনে চুপ 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 নাভাদিল নাভাদিল সালা ফাটালি কিয় Hey guys, welcome back my তো ফাটাইছে কিয় মিলনটো ফাটাইছে কিয় হা ফাটাইছে কিয় লাগিমা বাহিৰত বল লাগব বোলে লাগিমা লাগা হয় মই লাগিমা আমার মামা এই নম্বর চাচা আমার ভাইটো আমার অভিজিৎ স্যার আপোনালোকে দেখা পাইছে অলৰেডি আগৰ ভিডিঅ'ত আৰু আজি বহুত দুখ লাগিছে স্যাৰ এক বছৰ পঢ়িলোঁ আৰু আপোনালোকক এৰি যাম আজি নাই তোমালোকে সদায় আছা আমাৰ অন্তৰত থাকিবা সদায় আৰু তোমালোকৰ পৰা বহুত আশা আছে আমাৰ বিদ্যালয়ৰ আৰু তোমালোকতো লগ পামেই তোমালোকে আমাৰ যিহেতু প্ৰথম বেচ গতিকে তোমালোকক আমি কেতিয়াও পাহৰিবও নোৱাৰোঁ আৰু তোমালোকে আমাক নাপাহৰিবা বুলি আমি ভাবি আছোঁ আৰু আশা কৰোঁ জীৱনত বহুত উন্নতি কৰা আৰু বহুত নাম কৰা আৰু গতিকে যদি এডমিশ্যন ল'ব খোজে খুব সুন্দৰ মানে ইয়াতে শিক্ষা দিয়া হয় মানে নিজৰ বুলি ভাবি পঢ়াই ভাল লাগে বহুত নিজৰ এখন স্কুল গতিকে যদি আহিব খোজে এডমিশ্যন কৰিব খোজে নাম্বাৰ এটা আছে ছাৰ হয়নে ছাৰ ছাৰক কণ্টেক্ট কৰিলে ধুনীয়াকৈ পাই দিব একদম মজাকৈ আৰু লোকেশ্যনটো হৈছে ৱৰ্কশ্বপ আৰু স্কুলটোৰ নাম হৈছে অভয়পুৰী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ৰিগাৰ্ডিং ফিচৰ লৈ কোনো প্ৰব্লেম নাই একদম ঘৰুৱা ধৰণৰ চবখিনি আমি যিমান পাৰোঁ আমি কৰিব এক্সকিউজ কৰি দিওঁ একো প্ৰব্লেম নাই আপোনালোকে আহক গতিকে শুনিলে নাই আহি যাওক পটককৈ আহি যাওক ঠিক আছে বহুত দিন পিছত দেখা পাব নে ভাই লগ পাম বাজত দেখাবলৈ মাতি আমি পালে কিন্তু মোক পাহৰি নাযাবি হা আমি পালে পাহৰি নাযাবি আজি লাষ্ট দিন মজা नहीं এইখিনিতে এণ্ড কৰিছে যদি ভাল লাগিছে এটা লাইক কৰি দিব আজিৰ এম হৈছে 200টা লাইক আৰু যদি ভাল লাগিলে আজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টাংকে দবাই দিব 2 মিলিয়ন হ'লে কৰি দিয়ক আৰু ডিছক্ৰিপশ্যনত ছাৰৰ নাম্বাৰটো আছে যদিহে আপোনাৰ ল'ৰা ছোৱালী বা আপুনি পঢ়িব খোজে আমাৰ স্কুলখনত একদম কম পইচাত ভাল শিক্ষা দিবলৈ ডিছক্ৰিপশ্যনত দুটা নাম্বাৰ আছে গৈ কিনে কণ্টেক্ট কৰক আৰু মোৰ নাম কওক 10% ৰেহাই পাব ৰেহাই তো আজিলৈ টাটা বাই বাই ইমানে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত সোনকালে ছাবস্ক্ৰাইব কৰক আৰু 2 মিলিয়ন কৰি দিয়ক বাই বাই লগ পাই আছোঁ